খাই ফেল নেবি আধা খাই ফেল নেবি গোটাই খাবি আধা খাই ফেল দিলে কিন্তু পুরস্কার নাপাবি গাইস আজি আৰু একবাৰ হেতক চ্যালেঞ্জ এটা দিবা ওলছো যোৱাকালিও দিছিলোঁ আমি যোৱাকালি হেতক দিছিলোঁ গল্লা আৰু ব্ৰেড এই লালমোহন আৰু ব্ৰেড আজি দিম আমি কেঁচা জ্বালা এটা এটা পকা জ্বালাও আছে এই এতে আছে 20টা এতে আছে 20টা আৰু পুৰস্কাৰ আছে এতে 2 পেকেট চিখৰ হেতৰ যাই খাব পাৰে এতক বেলেগ পুৰস্কাৰ দিম বুলি কৈছিলোঁ কিন্তু বেলেগ নালাগে বুলি কেৱল হেতক চিখৰ লাগে যা খা এনজয় কৰ চলি যা দিছোঁ যা খেল আৰম্ভ হ'ব আজি চ্যালেঞ্জ আৰম্ভ হ'ব এই দুটা পাঠা দুটা এই দুটা এই জলকীয়া আছে এতে আছে জলকীয়া এতে আছে প্ৰাইজ পুৰস্কাৰ বাকি খেল আৰম্ভ কৰোঁ আৰু দে আৰম্ভ কৰ যাই যেইটাকে খা খাবা পাৰা নিজৰ ইচ্ছামতে যাই যেইটাকে খা নিজৰ ইচ্ছামতে খা আধা খাই ফেল নেবি আধা খাই ফেল নেবি গোটাই খাবি আধা খাই ফেল দিলে কিন্তু পুৰস্কাৰ নাপাবি Jakanian. Gini deh mana sih? Ya, 2-0 ada kayak putuskan apa ya? 2-0. Itu 2-0. Ah, oleh teman dia, dok, itu oleh teman guys. Dok, boydak ada boydak. Boydak. More পয়সা গিলা যে খরচা করলে কি হবে রাতে? তহঁতক যে সুধি কেনে মান কিছু পাৰবি নাই তহঁতে পাৰিম বুলি কৈছা মই যে জালাকেইটাত 40 টকা খেদালোঁ সেইটো কি হ'ব জালাত যে 40 টকা খেদালোঁ সেইটো কি হ'ব এই অলমানবি বান এহঁতক ৰছী এডাল এহঁতক বান্ধবা লাগব পানী নেবি অলপমান পাব লাগিব কৈছোঁ মোৰ পইচা দেৱা নাই অলপ পইচা পাব লাগিব দেই সিহঁতে নৰো বুলি চাৰিন্দাৰ কৈছে প্ৰথমতে মই উঠছোঁ পাৰিম বুলি কৈছোঁ নহ'বতো এটা পানিছমেণ্ট হ'ব এনে পানী খাব গৈছে দংগলক বন্ধ আৰু মাগো তুলা দহটা 20টা জ্বালা দিছোঁ সিহঁতক পাৰিম খাবা আন শিখৰ বহুত শিখৰ লাগে বোলে 2 পেকেট মই দিম দেখা এতিয়া কিয় পানী খাবা ওচৰত হা খাবা নলা 5টা খাবা নলা oi চকলেট আছে চকলেট এটা ৰক্তাই খা দিছোঁ খাই যা তোৰ লাগি ৰাম ভাই দিছ তোৰ লাগি দুটা চকলেট আনছোঁ চকলেট চকলেট খা চকলেট বৰ মিঠা চকলেট আনছোঁ চেনি চকলেট তলো বঢ়িয়া চকলেট আনছোঁ তোৰ লাগি টেনশ্যন নলবি তাকে হৈছে তহঁতৰ কাম নাই এনে হাল্লা কৰা পাৰিম বোলে লাল্লা ইফালে দুই পেকেট চিকন লাগে আৰু চিকন খাবি না খাবি চিকন চিকন লাগে যদি চিকন লাগে বোলে 2 পেকেট কেনে লাগছে আমার কচুত কেনে লাগছে হ্যাঁ ভাল লাগছে
আৰু খা দুটামান হা নাখা স্থিৰ হৈ থাকিব পৰা নাই হয় হয় দাউৰি আছে পাগা লাগিলত দৰে ও আগতে সি চাৰিটা খাইছি ঐ কেনে অনুভৱ কৈছো বঢ়িয়াকে কওঁ এনেকৈ লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব বহুত কষ্ট কৰিছোঁ বুলি কৈ